নগৰ ঢিং গেটৰ নবীন নগৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান নবীন নগৰৰ আমিৰ হুছেইনৰ বাসগৃহত আৰক্ষীৰ অভিযানত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ সংখ্যক নিচাযুক্ত কফ চিৰাপৰ লগতে টেবলেট জব্দকৃত ড্ৰাগছখিনিৰ মূল্য 2.50 কোটি মূল্যৰ বুলি জানিব পৰা গৈছে আমিৰ হুছেইনে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি নিজ বাসগৃহৰ পৰা চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ঔষধৰ ব্যৱসায়ৰ আঁৰত আমিৰ হুছেইনে চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ইতিমধ্যে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আটক কৰিছে আমিৰ হুছেইনক নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান নগাঁও স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ তাৰ নেতৃত্ব দিছে এডিশ্যন এছ পি হেডকোৱাৰ্টাৰ এডিশ্যন এছ পি ক্ৰাইম আজি আমি নবীন নগৰৰ আমিৰ হুছেইনৰ ঘৰত এপ্ৰক্সিমেটলি 40,000 টেবলেটছ আৰু 1531টা কডেন বেছ চিৰাপ আমি জব্দ কৰিছোঁ আৰু তাৰ মূল্য আনুমানিক 2.5 crores মান হ'ব এতিয়া আমি বস্তুখিনি জব্দ কৰি আমাৰ যিখিনি প্ৰচিডিউৰ চলি আছে তেওঁলোক সোধপোছ কৰা হ'ব তেখেতে MR মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বুলি আমাক এতিয়া কৈছে আমি সেই গোটেই বস্তুখিনি তেওঁ ইণ্টাৰগেশ্যন কৰাৰ পিছত ওলাব কেনেকৈ ক'ৰ পৰা কেনেকৈ বস্তুখিনি আনি ষ্টক কৰি ৰাখিছে সেইখিনি এতিয়া আমাৰ সেই সোধপোছখিনি এতিয়া হোৱা নাই আমি খালি বস্তুখিনি জব্দ কৰি সেই প্ৰক্ৰিয়াটো আমি কৰি আছোঁ তাৰপিছত আমাৰ যিখিনি ইণ্টাৰগেশ্যনৰ পাছত যিখিনি আমাৰ তথ্য ওলাব তাৰ ওপৰত বেছ কৰি আমি বাকীখিনি কাম কৰি যাম আমি এজনক আমিৰ হুছেইন যাৰ ঘৰত পোৱা গৈছে তেখেতকে আমি এতিয়া আটক কৰি সোধপোছ কৰা হ'ব তাৰ পৰৱৰ্তী কথা তেওঁৰ ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি বাকীখিনি আমাৰ আগন্তুক কাম আমি তেওঁৰ পৰা লৈ যোৱা দুজনমান ব্যক্তিক আমি আটক কৰিছোঁ ইতিমধ্যে আমি চাপৰমুখত এটা অভিযান চলিছে তাতো ধৰা হৈছে আৰু আমাৰ কামপুৰতো আমি কিছু ড্ৰাগছ জব্দ কৰিছোঁ আমাৰ প্ৰক্ৰিয়াটো চলি আছে এইটো এতিয়া তেওঁৰ পৰা যিখিনি বস্তু পাইছোঁ সেইখিনিৰ ওপৰত তেওঁক আমি সেইটো আপোনালোকে দেখিছে আপোনালোকে গম পাইছে সেইকাৰণে বাকীখিনি ক'ৰ পৰা আনিছে কেনেধৰণৰ কাক দিব গোটেই যিটো আমি কওঁ ফৰৱাৰ্ড বেকৱাৰ্ড লিংকেজ গোটেইখিনি বস্তু আমি তেওঁৰ পৰা ল'ম তাৰ ওপৰত বেছ কৰি বাকী আমি পৰৱৰ্তী যিখিনি আমাৰ কৰিবলগীয়া সেইখিনি কৰি যাম থেংক ইউ নগাঁৱৰ পৰা নিতুল দাসৰ ৰিপৰ্ট নিউজ মেগনেট NA